गोथारै आशीर्बाद होदोंना गोसो गोथारै होदोंना आपनालोके कि शांति मनेरे आशीर्बाद दिसे आमाक ना बेया मनेरे दिसे शांति मनेरे दिसे एबार निर्वाचनत आमी नांगलते भोट दिम आपनालोके निश्चय भाबी पेले आमाक आशीर्बाद दिसे যতক আমার সান্তালি জাতি আছে আমি যতক ইংদো আমদো নাহেল সহেরেন ভোট ইম্পে ভোট দিব না নাই দিব না নাহেল নাহেল এবার আমার নাহেল হ্যাঁ নङाबा नांगोल ছবিयाव ভোট লাও जों राभाफ्रा बयबो नांगोल ছবিयाव भोट होगोन भोट लावगोन नङाबा लावगोन ना लावा लावगोन नङाबा बयबो लावगोन नङाबा जों नांगोल ছবিयाव बयबो भोट होगोन ओंखायनो बयबो दिनै गोसो गोथारै स इच्छाय आपनालोके ইয়াত আহি আমাক आशीर्वाद करिছে কোনিবাতো हाजिरा দি পেলাই आपनालोक লৈ আহা নাই হ্যাঁ কোনিবা हाजिरा দিব বুলি কৈছে নেকি ইউপিপিএল ৰ নিচিনা মিটিং হলে 500 টাকা हाजिरा দিম বুলি কয় মিটিং শেষ হোৱাৰ পিছত 100 টাকাও নিদিয়ে গাড়ী ভাড়াও নিদিয়ে পিছত গণ্ডগোলে হয় এনেকুৱা হয় না নহয় ইউপিপিএল মিটিংত এনেকা হয় কিন্তু আমাৰ বিপিএফ দলত আজি ৰাইজসকলে নিজে ওলাই আহে নিজে গাড়ী ভাড়া দিয়ে নিজে ওলাই আহে নিজে মিটিং বিলাক আজি সফলমণ্ডিত কৰি আছে नङाबा गोसो जानानै ओंखारबोदों नङाबा बे मालायनि भटखौ सामसि बायनो नोंलाय बे सानसे साननै खेबसे खेबनै जायो আজিৰ তাৰিখত আপোনালোকে ভাবিব নালাগে আমি এজন এজন মানুহে শ্ৰেষ্ঠ জীৱ ভগৱানে আমাক সৃষ্টি কৰিছে কিন্তু আজি ইউপিপিএল দলে আমাৰ ৰাইজক আজি কুকুৰা ছাগলী নিচিনা গাহৰি নিচিনা কিনা বেচা আৰম্ভ কৰিছে 500 টাকাত 1000 টাকাত 2000 টাকাত আমাৰ ৰাইজক আমাৰ মহিলাসকলক আজি বিক্ৰী কৰা আজি বেচা কিনা আৰম্ভ কৰিছে আজি নিৰ্বাচনত বজাৰ আৰম্ভ কৰিছে কিন্তু বিপিএফ দলে যোৱা 17 বছৰত যি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই শাসন কৰিছিল এই সময়ত কোনো ব্যক্তিক খেনা বেচা কৰা নাছিল যোৱা বছৰতো বা 2020ত আমি সরকার গঠন করে পারি বলে আমার ক্ষমতা আছিল কিন্তু আজি হর্স ট্রেডিং আজি ইউপিপিএল বিজেপি একেলগে মিলি পেলাই আজি লিলি হোটেলত হানিমুন কৰি পেলাই একেসকলে আজি বিবাহ পাতিছে না নাই বিবাহ পাতিছে আজি হানিমুন কৰিছে লিলি হোটেলত আর এই আজি শুভ বিবাহ এই পবিত্র রিস্তার আজি তারিখত জীয়াই থাকা নাই আজি বিবাহ বিচ্ছেদ হয়ে গল হয়েছে না নাই বিবাহ বিচ্ছেদ হয়ে গেছে ফাতেইলাই বিশবাই আর মালাই বিশ্বাখে বা ইউপিপিএল বিজেপি ফাতেইলাই বিশবাই সারাসারি হয়েছে বাপলা কি হয়েছে বাপলাটা শেষ হয়েছে হয় না নয় বাপলা হয়েছিল না নাই হ্যাঁ 2020 সনে বিজেপি ইউপিপিএল বাপলা হইও কেটা অন্যে লিলি হোটেল রেন এখন বিচ্ছেদ হয়ে গেছে বাপলাটা এখন নাই বুড়া বুড়ি সারাসারি হয়েছে এখন প্রমোদ বড় খান্দা খান্দি আরম্ভ করিছে না নাই খান্দা খান্দি আরম্ভ করিছে এইবার বলে বড় জাতি এক হবার লাগে ইউপিপিএল বিপিএফ বলে এক হবার লাগে এটা বুর্বক নাকি নিজের শ্বাস নাই এখন ক্ষমতা নাই কি নাই এখন এই রাষ্ট্রীয় দল গোলা পর্যন্ত খাইছে গিলি খাইছে ইতিয়া বলে রক্ষা করিব লাগে এই সময়ত আমি কইছিলো আমি রাষ্ট্রীয় দলক নালাগে একেলগে আমি আমার এই আঞ্চলিক দল একত্রিত হয়ে আমি সরকার গঠন করিম বলি হাগ্রামা মহিলার ডাঙরিয়াই কিমান যে অনুরোধ জানাইছিল প্রমোদ বড়ক আজি নিখিল বড় ছাত্র সন্তান নেতৃবর্গ সকলক এই সময়ত একেসকলে আমাক হাঁহিছিল মিনিদोंमोन नङा होमबा जोंखौ मिनिदोंना मिनियाखैमोन मिनिदों बम फुटायदों जों न'आव थालायनो हायै जादों दिनै बेलागुर सावनानै नांगालखौ दिनै सावफाजोबदों सावाखै होमबा नांगालाव जुहोदोंना जुहोआखै बेबादि लासिं सिं खालामदों आरो मालाय दा दिनैनि बिनि फाबा इसोरनि अस्त्र बलरामनि अस्त्र महाभारतआव कुरुक्षेत्र जुद्ध बाहायनाय बे अस्त्रखौ जुहुनायनि दायआ दा प्रमोद बर'आ गावनि ट्रेक्टरानो साखा खब्रैबो पामसार जाजोब्बाय जादोंना जायाखै रायजो राजाफोर गैला मबिल नाय डिजेल नाय और केनेके चलाबो ड्राइभार भात नाय और एतिया ड्राइभारक भात দিব পৰা নাই এই পাঞ্জাবী ड्राइभार ইউপি ফিল্ম ड्राइभारा सोलिबो नायलाय फटकआव पाঞ্জাবী फागुरि खानायसो नंगौना नङा এই फागुरि पांजाबर ड्राइभार এই पांजाबी किसान सेल्टा ट्रैक्टर अभी नहीं चलेगा सोलिबावगोन से अभी नहीं चलेगा ड्राइवर तो फिर से दिल्ली चला गया है नंगौना नङा दिल्लीयाव थांफिनबाय ओंखाम होनो हालाबोरै थाबावनो नङा होमबा बेथन नाय ट्रैक्टर ड्राइभारत यार कारणे आज यूपीपीएल किसान सेल्टा ट्रैक्टर का ड्राइवर फिर से पंजाब हरियाणा चला गया आज की हब
আমাৰ নাঙলৰ ৰাজ হ'ব, নাঙল লৈ মানুহে খেতি কৰিব, নাঙলক লৈ মানুহ জীয়াই থাকিব। এইটো আজি সিদ্ধান্ত লৈছে হাজাৰ হাজাৰ আমাৰ BTCত ৩৬ লক্ষ জনসাধাৰণে আজি এটাই সপোন দেখিছে, এই হাগ্ৰামা মহিলাৰ নেতৃত্বতে আমি BTCখন উন্নয়ন কৰিম, আমি BTCখন আগুৱাই লৈ যাম। আমাৰ যুৱ যুৱতীসকলক আত্মসংস্থাপন দিবৰ কাৰণে প্ৰচেষ্টা চলাব। আজি হাজাৰ হাজাৰ যুৱ যুৱতীয়ে, লাখ লাখ যুৱ যুৱতীয়ে আজি BPF দলত যোগদান কৰি পেলাই BPF দলক বিজয় কৰিবৰ কাৰণে আজি সংকল্প লৈছে। লাদে নালায়াকে ৰাইজ ৰাজাপত হৈছে না নাই? আমাৰ যুৱ যুৱতীসকলক আজি প্ৰমোদ বড়োৱে কৈছিল 5 বছৰত 5 লাখ চাকৰি দিয়া হ'ব, ঘৰে ঘৰে চাকৰি দিয়া হ'ব। আজি মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপত আজি ৭৫,০০০ টকা দিয়া হ'ব বুলি আজি আমাক প্ৰলোভন দেখুৱাইছিল। আমাৰ মনটো জয় কৰিছিল, যুৱসকলক বিশ্বাস কৰিছিল যে প্ৰমোদ বড়ো যদি ঘৰে ঘৰে চাকৰি দিব পাৰে, 5 লাখ যদি চাকৰি দিব পাৰে 5 বছৰত, নিশ্চয় প্ৰমোদ বড়োৰ নাৱতে উঠি পেলাই আমিও যাত্ৰী হৈ পেলাই আগুৱাই যাম, আমিও চাকৰি কৰিম, ভাল ভাল ছোৱালী বিয়া কৰিম বুলি আমাৰ যুৱসকলে আজি বিশ্বাস কৰিছিল না নাই? নগো না সানदोंमोन नङा होमबा? এই प्रमोद बर'आसो 5 लाख साख्रि होनो नागिरदों, न'खर न'खर साख्रि होनो नागिरदों, ओंखायनो जोंना सेंग्रा सिख्लाफ्राबो बे प्रमोद बर'जोंनो नाव गंसेयावनो जोंबो ज' जावलांदिनि होननानै सानदोंमोन आरो मालाय। এতিয়া কি হ'ল? এই 5 বছৰত प्रमोद बर' ডাঙৰীয়াই আজি চাকৰি দিব পৰা নাই। যোৱাকালি যিটো এপইণ্টমেণ্ট দিছে ফৰেষ্ট ডিপাৰ্টমেণ্টত, এই ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰিত আজি লাখ লাখ টকাৰ বজাৰ কৰিছে না নাই? আজি 20 লাখ 30 লাখ লেকে আজি চাকৰিৰ বজাৰ কৰিছে। আৰু যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰি, এই চাকৰি যেতিয়া আমাৰ CSB চেয়াৰমেন ৰাজেন্দ্ৰনাথ ব্ৰহ্ম দাদা আছিল, এই সময়ত এই ফাইলখন লুকাই ৰাখিছে যে অসমত পৰা বিচাৰিছিল BTCত কিমান ভেকেন্ট পোষ্ট আছে অসমত পঠাই দিব লাগে, আমি 1 লাখ চাকৰি দিম বুলি অসম চৰকাৰে আজি কুৱেৰি কৰিছিল। বাকি ডিপার্টমেন্টবিলাক দিছে, কিন্তু ফরেস্ট ডিপার্টমেন্টটো আমার CSB চেয়ারম্যান ওই সময়তো আমার BPFরে চাকরির মানে দিয়া CSB চেয়ারম্যান রাজেন্দ্রনাথ ব্রহ্ম ডাঙৰীয়া আছিল। একেতে এই ফাইলটো লুকাই রাখার কারণে আজি প্রমোদ বড়ো, রঞ্জিত বসুমতাৰী, ফেৰেংগাই আজি চাকৰি দিবলৈ সক্ষম হৈছে, কিন্তু একেসকলে কোনো দিব পৰা নাই। আমার ৮,০০০ পোস্ট ভেকেন্ট আছিল, গোটেই BTCত খালি পদ, কিন্তু এই পদ কিনে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই গোটেইখিনি অসম চৰকাৰক দি পেলাই আজি অসমৰ পৰা হাজাৰ হাজাৰ যুৱ যুৱতীসকলে BTCত চাকৰি কৰি আছে। আমাৰ BTCত ল'ৰা ছোৱালীবিলাকে আজি চাই থাকিব লগা হৈছে। এই চাকৰিটো जों মোনাঙামोन আমি পাব লাগিছিল নাই? কিন্তু আজি আমি দেখিলো প্রমোদ বড়ো ডাঙৰীয়াই এই চাকৰি ৮,০০০ ভেকেন্ট পোস্টটো অসম চৰকাৰক দিয়াৰ কাৰণে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ দ্বাৰাই আজি বঙাইগাঁও, বৰপেটা, নলবাৰী, শিৱসাগৰ, তিনিচুকীয়া, কামৰূপ এই জিলাৰ পৰা আজি হাজাৰ হাজাৰ যুৱ যুৱতীসকলে BTC অঞ্চলত চাকৰিত যোগদান কৰি আছে। আমাৰ BPFৰ আমাৰ এই মানে যিবিলাক চাকৰিৰ পোষ্ট এইটো লুকাই দিব জানা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই। তো আমাৰ যুৱবিলাকে আজি চাকৰিৰ পৰা বঞ্চিত হৈছে না নাই? চাকৰিৰ পৰা বঞ্চিত হৈছে। আপোনালোকে চাওক আজি তাৰিখত আজি কোটি কোটি ঠিকা কোনে কৰি আছে? আপোনালোকে মোবাইলত দেখিছে 152 কোটি টকাৰ আজি ট্ৰেক্টৰ সাপ্লাই কোনে কৰিছে? গুৱাহাটীৰ এজন কোটিপতি কণ্ট্ৰেক্টাৰে কৰিছে। আজি কিতাপ সাপ্লাই আপোনালোকে দেখিছে, আজি 500 টকাৰ কিতাপ প্ৰমোদ বড়ো ডাঙৰীয়া কোনবা দিল্লীত মহিত জৈন, গৌৰৱ জৈন কণ্ট্ৰেক্টাৰক দি পেলাই আজি 500 টাকাৰ কিতাপ আজি 15,000ত BTC অঞ্চলত থকা কলেজ বা বড়োলেণ্ড ইউনিভাৰ্চিটিত আণ্ডাৰত যিবিলাক কলেজ আছে 33খন কলেজ, এই কলেজক আজি কিতাপ ক্ৰয় কৰিব দিছে। তো প্ৰমোদ বড়ো কিমান বা আদি ভাগত কাম কৰিছে? এটা কিতাপ 500 টাকাতো 15,000ত যদি কিনিব লাগে, প্রমোদ বড়ো বা কিমান টাকা কমিশন ললে? ঠিক তেনেধৰণৰ কি কামবিলাক আজি প্ৰমোদ বড়োৱে কৰি আছে? না ঠিকা টুকলি না চাকৰি। আমাৰ BTC অঞ্চলত যুৱ যুৱতীসকলে আজি একো সুবিধা পোৱা নাই। তো ইয়াৰ কাৰণে আমি যিমান যুৱ যুৱতী আছে
আমার বিটিসি অঞ্চলত সবাই একত্রিত হয়ে ওলাই আহিব লাগিব প্রমোদ বড়োর বিরোধী মাত মাতিব লাগিব এইবাৰৰ নির্বাচনত প্রমোদ বড়োক উপৰাই পেলাই আমার যুৱ যুৱতীসকলৰ জীৱনটো আমি বচাব লাগিব একেতৰ আত্মসংস্থাপন দিবৰ কাৰণে আমাৰ মাতৃসকলে আমাৰ দেউতাসকলে আমাৰ গাৰ্জেনসকলে গিৰিয়েকসকলে আজি ওলাই আহিব লাগিব প্ৰমোদ বড়ো ইউপিপিএল ট্ৰেক্টৰ দলক চিৰদিনৰ কাৰণে বিটিচিৰ পৰা আমি উচ্ছেদ কৰিব লাগিব প্রমোদ বড়ো কই আছে আজি উচ্ছেদ কৰিম আজি আমাৰ মাটিৰ পৰা উচ্ছেদ কৰিব বিচাৰি আছে যি ব্যক্তিয়ে কৈছিল 15 দিনৰ ভিতৰত আজি মাটিৰ পাট্টা দিয়া হ'ব কিন্তু এই প্রমোদ বড়ো ডাঙৰীয়াই আজি আমাৰ বড়োসকলক আজি সান্তালীসকলক আজি যিমান জাতি জনগোষ্ঠী আছে চৰকাৰৰ মাটি ভাগ কৰা সকলক আজি উচ্ছেদ কৰিবৰ কাৰণে আজি প্ৰচেষ্টা চলাই আছে আজি আমাৰ বড়োসকলক এই চিৰাঙত আজি বহুত পৰিয়াল আজি উচ্ছেদ কৰি আজি গির্জা মন্দির ভাঙাই দিছে বাথৌ মন্দির ব্রহ্ম মন্দির ভাঙাই দিছে আজি প্রমোদ বড়ো ভগবানকো ভয় করা নাই ভগবানতো সন্মান দিব জানা নাই দেব দেবীক আজি সন্মান দিব জানা নাই যি প্রমোদ বড়ো কৈছিল মাটির পাট্টা দিয়া কিন্তু বিপরীত খামটো কৰি আছে নগুনা নুয়া রাইজরা জানতাंमोन हा पाट्टा होनो नागिरग्रा मानसिया दिनै चिराङाव जोंनि बर'फोरखौ होदों दिनै मासेर तेल दिया मासेर भाजा नङा होमबा खालामदोंना खालामाखै नानि थावजों ना एवनाय खालामनो नागिरदों अमा मेजेमखौ अमाजोंनो एवनो नागिरदों नङा होमबा बिदि खालामनो नागिरदों नागिराखैलाय दा बेनो जाथिनि मावग्राया प्रमोद बड़ो जाथिनि नेताया बेनो दिनै थगायबोबाय जे बे हाखौ मोननो थाखाय जोङो 5000नि बांसिन मानसिफ्रा जिउ गोमानांदों गायदेला हेलेनामोन पुलिसनि गुलियाव थैदों भुमकायाव दासो थांनानै फैदों जोङो रायजो राजाफोर 12 जन आइजोफ्रा हरसेयाव रेप खालामजादों आरो हाजार हाजार रेप खालामजादों पुलिसनि आखायाव नाथाय दिनै बे हाखौनो प्रमोद बड़ोआ गावजों गावनो होलायनाय दिनै फाननाय पटबट जरा फाग्लि जरा बासबारियाव 3600 बिगा हाखौ दिनैहाय आदानि कम्पानिनो थार्मेल पावार बानायनो थाखाय दिनै फानदों रायजो राजा नोंथांमोन আজি বিটিসি অঞ্চলত কত ভূমি আমি হুৰুক্কা দিম কত দিব আজি আজি বিটিআর একৰৰ দ্বাৰাই 7.2 দ্বাৰাই প্রমোদ বড়ো ডাঙৰীয়াই আমাৰ বিটিসিৰ জলাকয় মাটি সরকারি মাটি খাস মাটি অসম সরকারক হস্তান্তর কৰি দিছে যি মাটিৰ কাৰণে আমাৰ বড়োসকলে 60,000তকৈ অধিক নিজৰ প্ৰাণ আহুতি দিব লগা হৈছিল আজি শহীদ হ'ব লগা হৈছিল কিন্তু এই প্রমোদ বড়ো আজি মাটি বিক্ৰী কৰি খাবলৈ আৰম্ভ কৰিছে আমার নিজর কিলঞ্জিয়া মানুষসকলক ভূমি পাট্টা নিদিয়াকৈ আজি উচ্ছেদৰ কাম আৰম্ভ কৰিছে এই বছৰত বাজেটতো প্রমোদ বড়ো ডাঙৰীয়াই 15 কোটি টাকা উচ্ছেদ কৰিবৰ কাৰণে বাজেট কৰি থৈ গৈছে সরকার আহিলে প্রমোদ বড়ো আমার এই অঞ্চলত থকা জঙ্গলত থকা কাছ মাটিত থকা জলাকয় মাটিত আজি বসবাস কৰা আজি লোকসকলক আজি উচ্ছেদ কৰিব ইয়াৰ কাৰণে সাবধান ৰাইজসকল সাবধান আজি এটা ভাইরাস আহি আছে এই বল ট্রেক্টর ভাইরাস এই হল ইউপিপিএল ভাইরাস প্রমোদ বড়ো ভাইরাস মহামারী হয় আমার কারণে বিটিএডি রাইজর কারণে প্যান্ডেমিক যেনেকে 2020ত করোনা ভাইরাস আমাক আক্রান্ত করেছিল আমি ঘৰৰ পৰা ওলাব পাৰা নাছিলো মাস্ক পিন্ধি পিন্ধি আমি থাকিব লগা হৈছে এটা গাঁৱৰ পৰা আন এটা গাঁৱৰ আমি যাব পাৰা নাছিল ঠিক তেনেধৰণে মানুহ জীৱনক ধ্বংস কৰিছে বিজনেছ ধ্বংস কৰিছে মানুহ পিপুল টু পিপুল কণ্টেক্ট মানুহে মানুহৰ বাবে একো কৰিব পৰা নাছিল এই সময়ত তো ঠিক তেনেকৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াও আমাৰ বিটিসি অঞ্চলত হাজাৰ হাজাৰ লক্ষ লক্ষ জনসাধাৰণক আজি তেনেকৈ শোষিত বঞ্চিত আজি উচ্ছেদৰ কাম কৰি পেলাই আমাক হাৰাশাস্তি কৰি আছে কৰিছে না নাই ৰাইজসকল खालामदोंना खालामाखै रायजो राजा नोंथांमोन माबा थांना थानायाव दा शान्ति दंबावो सोरनिबा आखायाव फैसा दंबावो दा কারবা পকেটত পয়সা আছে 500 টাকা নাই এনেকুৱা নাই কেনেকৈ থাকিব যদি লাখ লাখ কোটি কোটি টাকাৰ ঠিকা টুকলি যদি বাহিৰত মানুহে কৰে আমাৰ লৰা ছোৱালী আমাৰ কন্ট্ৰাক্টৰ সকলে যদি কাম কৰিবলৈ সুবিধা নাপায় তেতিয়া বিটিসি কিবা ঠকা পয়সা কিবা ইনকাম হ'বনে কিবা ক্ৰেডিট ক্ৰিয়েচন হ'বনে কিবা ব্যাংক একাউন্ট কৰিব পাৰিবনে তো প্রমোদ বড়োৰ দ্বাৰাই আমাৰ বিটিসিৰ যেটো অৰ্থনৈতিক ব্যৱস্থা আজি ধ্বংস হ'বলৈ গৈ আছে এই 5টা বছৰত প্রমোদ বড়ো ৰাইজৰ কাৰণে একো কাম কৰা নাই অৰুণোদয় দিম বুলি কয় মিটিঙত মাতিব বাইদেউ আজি অৰুণোদয় চেক দিব হয় না নহয় কৈছিল না নাই আজি যাব গছগাৰাত 10,000 দিয়া হ'ব বৃক্ষ আন্দোলনত
10,000 টাকা চেক দিয়া হ'ব মিটিঙত যাব আমাৰ কোনোবা মামা চাচা কাকা কাকি সকলে আজি লেকচাৰ দি থাকিব লেকচাৰ দিয়াৰ পিছত আজি চেগ নাই কি নয় কাকা কাকিও সব ওলাই গ'ল পিছত সেইফালে ৰিক্সা ভাড়া ঠেলা ভাড়াৰ গণ্ডগোল হৈ যায় হয় না নহয় এনেকুৱাই হৈছে না নাই बिदिनो जादोंना जायाखै मिथिङाव लेंलाङो नङा होमबा ओइ बाजै दिनै चेक होगोन ओइ आनै दिनै चेक होगोन बेवाइ चेक होगोन बे एबसुनि सेंग्राफोर बे इउपिपिएलनि सेंग्राफ्रा जोंनि आइजोफोरखौ थगाय दिनै बेबादि प्रलोभन देखायनानै दिनै लांदों नाथाय दिनै 75,000 होनो हायाखै दिनै थाखा फैसा गैयाबा जेबो जाया दिनै जेबो जाया आरो अरुणोदय लानानै नोंथांमोना गावबा गावनि भटखौ दापान অৰুণোদয় লভ কৰি আপোনালোকে ভোট বিক্ৰী নকৰিব অৰুণোদয় এতিয়া নহয় কালি নহ'লে পৰহি আজি এমচিচি বৰ্ডত মানে তাৰিখ ঘোষণা কৰিব তাৰপিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ কলমৰ আৰু ক্ষমতা নাই কলমৰ কালি আৰু ধ্বংস হৈ যাব ইয়াৰ কাৰণে আজিৰ তাৰিখত একেসকলে ক'ব পাৰে এইবাৰ আমাক জিকাই দিয়ক আমি অৰুণোদয় দিম কিবা দিম বুলি ক'ব পাৰে প্ৰলোভন আকৌ দেখুৱাব পাৰে ঠেঙা আম এবাৰে বিক্ৰী হয় না বাৰে বিক্ৰী কৰিব পাৰে বাৰে বিক্ৰী কৰিব নোৱাৰে এতিয়া এই খাংখলা বাজাৰত আৰু ঠেঙা আম নাই হয় না নহয় ঠেঙা আম বিক্ৰী কৰা মানুহ যোনটো কোনোবা আহে আমি থাপ্পৰ দিব লাগিব না নাই আমি খেদিব লাগে না নাই ৰাইজসকল ইউপিপিএলে বাৰে ঠেঙা আম বিক্ৰী কৰিবৰ কাৰণে বাজাৰ বিচাৰি আছে এতিয়া ক'ত বিক্ৰী কৰিব ভাই ৰাইজৰ ওচৰতো এতিয়া যাবই নোৱাৰে ৰাইজক কৈছিল মাটি দিম ৰাইজক কৈছে আমাৰ যুৱতী কৈছিল চাকৰি দিম চাকৰি ক'ত ভাই দিয়ক 5 লাখ চাকৰি দিয়াৰ কথা আছিল আজি 350-400 ফৰেষ্ট গাৰ্ডত চাকৰি দি পেলাই আপোনালোকৰ যিটো প্ৰতিশ্ৰুতি আছিল এইটো পূৰণ কৰিব পাৰিছে না नोंथांमोना हादोंसे हायाखै रायजो राजा नोंथांमोन पृथिबीत আজি যদি सबतकै मिसलिया सबतकै माने थगायसुला व्यक्ति होनोब्ला बे जाबाय बर' जाथियाव जोनोम जादों प्रमोद बर' रायजो राजा नोंथांमोन प्रमोद माने फोथाय खेबस' प्रमोद माने फोथाय खेबस' बेबफाय होना नहय ब्लेक शिप स्काउन्ड्रेल बिथाङा थगायसुला बोरै हा हु फानना फैदों बड'लेण्ड नाङा होननानैबो लिरनानै गारबोदों रायजो राजाफोर नाङा होनना लिरनानै गारबोदों बोरो नोंनि बिटिआर रेकर्डआव लिरनाय दफाफ्रा मादो मोनसेबो मावजादिया बहा बोरो CIT-आलाय NIT-आलाय बहा बोरो नोंनि ट्राइबेल इउनिभारसिटिया बहा थांखो आदा नोंनि न'खर साख्रियालाय बहा थांखो आदा ट्राइबेल इउनिभारसिटि बहा थांखो नोंनि इन्डास्ट्रियेल इस्टेटआलाय बहा थांखो कस फेक्टरियालाय माथो रेल सुग्रा दाब्बा सुग्रासो बानायनो नागिरखो बासबारियावलाय रेलबारियाव मानसिफोर बे रेल दाब्बायाव मानसिफोर खिगुदला लाङा होमबा बेखौ सुग्रासो बानायनो नागिरबाय गय जानानै गय जुमुदै गारबा नांद्लाया होमबा बेखौ सुग्रासो बानायनो नागिरबाय बहा थांखो प्रमोद बर'नि बे बिटिआर एकर्डनि दफाफ्रा मानो मावजादिया गोदो हाग्रामा महिलारिया BTC एकर्डनि गासिबो दफा मावजोबनो हादों नोंहा 5 बोसोर खाबु मोनबाय नोङो दिल्लीयावबो एलायन्स दिनै दिसपुरावबो एलायन्स BTC-आवबो एलायन्स लोगोखौ मानो बुरखायनो हादिया बिमायखौ मानो बुरखायनो हादिया मामा किয় বুজাব পারা নাই মামার পুরা কিয় লৈ আহিব পারা নাই ক'ত গ'ল আমাৰ ট্ৰাইবেল ইউনিভাৰ্চিটি ক'ত গ'ল NIT ক'ত গ'ল নেৰিম ক'ত গ'ল আপোনালোকে কৈ থাকক আজিও লাজ নালাগে পায়খানা কৰা মানুহ লাজ নকৰে দেখা মানুহে লাজ কৰি আছে আমিহে লাজ কৰি আছো এতিয়া প্ৰমোদ বড়ো ক'ত কি কৰিছে আদিবাসী জাতিসকলক আজি প্ৰমোদ বড়োৱে প্ৰতাৰণা কৰিছে আদিবাসী ৰাজবংশীসকলক আজি প্ৰতাৰণা কৰিছে বঞ্চিত কৰিছে আপোনালোকৰ জনজাতিকৰণৰ যে এটা সুবিধা আহিছিল 2019 চনত ভাৰত চৰকাৰে ৰাজ্যসভা বিল পাছ কৰিছিল মাত্ৰ লোকসভাত বাকী আছিল এই সময়ত प्रमोद बड़ो डांगरिया निखिल बड़ो छात्र सन्थार सभापति आसिल और UPPL दल सभापति आसिल उर्खाव गोरा ब्रह्म एखेदসকলে सिद्धांत लल जे आमी जेने तेने हलो এই দুটা জনগোষ্ঠীক ST হওয়ার পরা আমি বাধা করিব লাগিব নহলে আমি সব মানে কিলঞ্জিয়া মানুহবিলাক ধ্বংস হব বুলি একেদসকলে দিব দিয়া নাই আৰু একেদসকলে বিৰোধ কৰিছে আজি বন্ধ কৰিছে অসম বন্ধ কৰিছে আজি ন্যাশনাল হাইওয়ে বন্ধ কৰিছে তাৰ কাৰণে আপোনালোকৰ জনজাতিকৰণ
আজি পূরণ নহল। 1 নাম্বার দুশ্মন রাজবংশী কোচ রাজবংশী আজি আদিবাসী সান্তাল সকলের 1 নাম্বার দুশ্মন হল এই প্রমোদ বড় বুর্খাউগরা ব্রহ্ম লরেন্স ইসলারি জিরণ বসুমতারি রণগরা নাথজারি গোবিন্দ বসুমতারি একেসকলে আপোনালোকৰ সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। তো এই সূত্র এই দুশ্মনক আজি ৰাজবংশীসকলে আজি আদিবাসী সান্তালীসকলে চিনি ল'ব লাগিব। এই ব্যক্তিসকলক যেতিয়ালৈকে আমি উফৰাই পেলাব নোৱাৰে, আমাৰ সমাজৰ পৰা উৎখাত কৰিব নোৱাৰে, একেসকলক ক্ষমতাৰ পৰা আমি গাড়ী চুট কৰিব নোৱাৰে, তেতিয়ালৈকে আপোনালোকৰ জনজাতিকৰণত আপোনালোকৰ জ্বলন্ত সমস্যা মাটি বাৰী বুঢ়ীৰ সমস্যা কেতিয়াও সমাধান নহ'ব। ইয়াৰ কাৰণে আপোনালোকক অনুৰোধ কৰিব খুজিছোঁ, অহা নিৰ্বাচনত যিমান সান্তালী ভোটাৰ আছে, যিমান কোচ ৰাজবংশী ভোটাৰ আছে, সকলোৱে একত্ৰিত হৈ নাঙলত ছবিত ভোট দিয়ক আৰু হাগ্ৰাম আমলিৰ চৰকাৰ আনক। আপোনালোকৰ কাৰণে লাগিলে আমি NOC দিয়াৰ ব্যৱস্থা আকৌ কৰিম। আৰু ইতিমধ্যে আমাৰ CWC মিটিঙত আজি সিদ্ধান্ত লোৱা হৈছে, এইবাৰ যদি চৰকাৰ আহে আজি কোচ ৰাজবংশী আদিবাসী সান্তালীসকলক আজি এছটিকৰণ কৰিবৰ কাৰণে ভাৰত চৰকাৰক সহায় কৰিব লাগে, অসম চৰকাৰক সহায় কৰিব লাগে, NOC দিব লাগে, কিবা কিবি লিখিত দিব লাগিলে আমাৰ BPF দল BPF চৰকাৰৰ পৰা দিয়া হ'ব। তো এনেকৈ আমি আগবাঢ়ি যাব লাগিব। আজি আমি দেখিছোঁ প্ৰমোদ বড় প্রতি বছরে অসম সরকারে দিয়া SOPDৰ পইচা আজি ব্যবহার কৰিব পারা নাই, পাৰিছে নেকি? যোৱা বছৰতো আমি দেখিছোঁ 250 কোটি টকা খৰচ নকৰাকৈ অসম চৰকাৰক ঘূৰাই দিছে। আজি অসমৰ এজন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এদিনাখন কৈছে প্ৰতি বছৰত আজি 150-200 কোটি টাকা ঘূৰাই দি আছে। তো তেনেকৈ হ'লে আমাৰ কেনেকৈ উন্নতি হ'ব? উন্নতি হ'ব নাকি? পইচা ছাড়া উন্নতি হয় নাকি? অকল শান্তিৰ কথা কয়, আজি উন্নতি নাই। হ্যাঁ, খালি শান্তিनि खोथा बुंबा गोजोननाय फैबाय, शान्ति फैबाय होनबा डेभेलप जायोसे। হ্যাঁ, শান্তিजों लोगोसे उन्नति फैनांगौना फैनाङा? उन्नति फैनांगौआ फैसा नांगौना नाङा? হ্যাঁ, উন্নতি কৰিবলৈ টকা লাগিব না নাই? হ্যাঁ, মিট টাকা বাড়িয়া টাকা পয়সা লাগিব না নাই? লাগিব না? লাগিব। কিন্তু প্ৰমোদ বড় টকা আজি আহিলেও খৰচ কৰিব নাজানে। এই বছৰত 250 কোটি টাকা ঘূৰাই দিছে। আর এই বছরের যেটু বাজেট 25-26 আমার অসম সরকারের বিত্তমন্ত্রী শ্রীযুতা আমার অজন্তা নিয়োগ বাইদেৱে 1143 কোটি টাকা বাজেটত দিছিল। কিন্তু প্রমোদ বড় ডাঙৰীয়াই যোৱা এপ্রিল মাহত 23-24 আজি বাজেট আজি প্রস্তাব দিছে, বাজেট আজি দাখিল কৰিছে। তাত কিমান আহিল? 843 কোটি টাকা। বাকি 300 কোটি টাকা ক'ত গ'ল? কোনে খাই গ'ল? কোনে হজম কৰিল? আজি প্ৰমোদ বড় আজি যোগ্যতা নাই, পইচা কেনেকৈ লৈ আহিব লাগে, ইয়াৰ কাৰণে পইচাবিলাক ঘূৰি আছে। ইয়াৰ কাৰণে আমাৰ আজিৰ তাৰিখত উন্নতি হোৱা নাই। আমাৰ যুৱ যুৱতীসকলেও আজি কাম বিচাৰি পোৱা নাই, কণ্ট্ৰেক্টাৰসকলে কাম বিচাৰি পোৱা নাই। এইটোৱে হৈছে। যদি বেবাদী পইচা थांफिननायनि थाखायनो ना टिका टुकिलिनि खामानि ना मा खामानि बा डेभेलपमेन्टनि खामानि जेबो जानो हायाखिसै आरो मालाय। हाग्रामा महिलारि 17 বছৰত যি ৰাস্তাবিলাক নিৰ্মাণ কৰিছে, দলং নিৰ্মাণ কৰিছে, কালভাৰ নিৰ্মাণ কৰিছে, এই রাস্তাখিনি একেসকলে আজিৰ তাৰিখত ৰিপেয়াৰিং কৰিব পৰা নাই। আর কি রাস্তা নতুন নির্মাণ কৰিব? আজি হাগ্ৰামা মহিলাৰীৰ দিনত আজি আই পোৱালি দালাং আজি ফাউণ্ডেশ্যন কৰি বনাই আছিল। প্ৰমোদ বড় এইখনে ফিঠা কাটি ডাঙৰ ডাঙৰ কথাবিলাক কয় তাকে। হাগ্ৰামা মহিলাৰী ছাৰে আজি আপোনালোকৰ ওচৰত এই দেৱৰগাঁৱত এই বেচৰগাঁও তাতে মেডিকেল কলেজ আজি স্থাপন কৰিলে, ক্লাছ টাছ আৰম্ভ হ'ল। আর প্রমোদ বড় আহি পেলাই ফিঠা খাটাই বোলে বিরাট উন্নতি কৰিল। কালি ফিটা খাটা মানুহ, কালি ফিটা কাটিব জানে, রিবন কিনি পেলাই 10 টাকা দামৰ রিবি কিনিব, এই এটা আৰু কি খেমচি লৈ পেলাই খাটি দিব। একেবাৰে প্ৰমোদ বড় জিন্দাবাদ ক'ব। এনেকুৱা হয় না নহয়? গেইয়া ৰং মিস্ত্রি, আমি ইয়াৰ কাৰণে কৈছে প্ৰমোদ বড় এজন ৰং মিস্ত্রি, রাজমিস্ত্রি নহয়। রাজমিস্ত্রি ইমান কষ্ট কৰি বিল্ডিং বনাই, এইকালে ৰং দি পেলাই এইটো মই বনাইছে, এইটো মই বনাইছে। আজি কোকৰাঝাৰ এই পাগলা বাবাৰ যেটো গেছ হাউস আছে, হাগ্ৰামা ছাৰে 2 কোটিত বনাইছে, সি ৰিপেয়াৰিঙত 11 কোটি টাকা ব্যৱহাৰ কৰিছে। কালি আৰণাই আঁকিছে, ৰং দিছে, এইটোৰে ইমান টকা। আজি কিমান টকা হজম কৰি আছে প্ৰমোদ বড়? এইবিলাকে জানে আর বেলেগ কাম নাজানে। ইন্টারন্যাশনাল ফেস্টিভেল করিল, নলেজ ফেস্টিভেল, এই এক্টর একট্রিস আনিল, সুনু সুডক আনিল, বিবেক ওবরায়ক আনিল। আমার ল'ৰা ছোৱালী তো এক্টর একট্রিস দেখিলে ফাগলি হয় দেখিব। তাতে হাজার হাজার ল'ৰা ছোৱালী গ'ল। যেতিয়া একেসকলে গুচি গ'ল, তার পিছত যদি প্রমোদ বড় লেকচার দিয়ে মানুহে নাই, তেতিয়া কি কৈছে? আমার মানুহবিলাকে বিরাট চালাকি হৈছে বলে, সেলফিশ হৈছে বলে। বাবা তো কিয় দেখিব? তোর পেট ডাঙর হৈছে, কাই
500 টাকাৰ নোট বজাই হৈছে আপোনাৰ ইটো আমি চাবলৈ যাওঁ নেকি এই ইণ্টাৰনেশ্যনেল ফেষ্টিভেলৰ নামত আজি 45 crore টকা ব্যৱহাৰ কৰিছে আমাৰ কোনো ব্যক্তি লাভ হোৱা নাই হৈছে জানো চুনু চোটে জানে নাকি বাচ্চা কেনেকৈ জন্ম দিব লাগে চুনু চোটে জানে নাকি গাহৰিত কেনেকৈ আদাৰ দিব লাগে চুনু চোটে জানে নাকি ব্ৰইলাৰ মুৰ্গীত আদাৰ কেনেকৈ দিব লাগে চুনু চোটে জানে নাকি বাচ্চা কেনেকৈ পালিব লাগে বাচ্চা কেনেকৈ শিকাব লাগে চুনু চোটে জানে নাকি খেতি পথাৰত 1 বিঘা মাটিত কিমান ইউৰিয়া দিব লাগে কিমান ইউৰিয়া কিমান পটাছ দিব লাগে এই 131 মুম্বাইৰ পৰা আহি আমাক কি নলেজ দিব আমাক কি জ্ঞান দিব এইবিলাক কি আমাক বুৰ্বক কৰিছে না নাই এই টকম মানে ঠকা খৰচ কৰা বুদ্ধিবিলাক আজি প্ৰমোদ বৰে কৰি থাকে আজি ISPL কলিৰ কোটি টাকা এডুকেশ্যনৰ ডিপাৰ্টমেণ্টৰ পইচা 30 কোটি টকা আজি স্পৰ্টছত মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা স্পৰ্টছত ডাইভাৰ্ট কৰি একেটকলে ফাটিল আজি কোটি টাকা আত্মসাৎ কৰিলে একেটকলে এটা হোটেলত ভাত খাইছে 1 কোটিৰ বোলে ভাউচাৰ বনাইছে টকা দিছে 10 লাখ কিমান টকা লাভ কৰিল এইবিলাকে জানে প্ৰমোদ বড়ো কিন্তু বিভিন্ন জাতি জনগোষ্ঠী কেনেকৈ জীয়াই থাকিব লাগে কেনেকৈ কলা সংস্কৃতি আগবাঢ়ি লৈ যাব লাগে কেনেকৈ ভূমি পাট্টা দিব লাগে কেনেকৈ মানুহক জীয়াই ৰাখিব লাগে ল'ৰা ছোৱালী কেনেকৈ আগবাঢ়ি যাব লাগে সেইখিনি আঁচনিবিলাকে প্ৰমোদ বড়ো নকৰে তো তেনেকুৱা ব্যক্তিৰ লগত আমাৰ কিবা উন্নতি হ'ব জানো মাবা লাভ জাগোন নামা जोंहा আজি আমি ভাৰতবৰ্ষৰ যিটো বাজেট এইটো আমি দেখিলোঁ কি দেখিছোঁ ইয়াত যোৱা বছৰত আমি 175 কোটি টকা পাইছোঁ কিন্তু এই বছৰত আমাৰ 2টা MP 3টা MP টাকা সত্ত্বেও মাত্ৰ 60 কোটি টকা পাইছোঁ যোৱা বছৰৰ তুলনাত এইবাৰ কিমান টকা লছ খালো আমি 175 আৰু ইফালে 60 কোটি কিমান টকা হ'ল 115 কোটি টাকা আমাৰ লছ হ'ল না নাই 115 কোটি টাকা লছ जादों ना जायाखै दा बेबादि बाजेटआ खमायलांबाय थाबालाय बोरै जानो दिनैहाय नोङो थावनि दामा बारायबाय मिठा तेलर दाम बारिल आलुर दाम बारी আছে আজি পেট্রোল ডিজেলের দাম বাড়ি আছে চাউলের দাম বাড়ি আছে সাবুনের দাম বাড়ি আছে কিন্তু আমার বিটিসির বাজেট কমি আছে কেনেকে উন্নতি হব আজি কাৰ্বি আংলং অকল 9 লাখ পপুলেশন আছে এই 9 লাখ পপুলেশনক আজি ভারত সরকারে 250 কোটি টাকা দিছে উন্নয়নের কারণে আমার বিটিসির 36 লক্ষ আছে এই 36 লক্ষ যদি আমি তুলনামূলক বডি চাও আমার 36 লাখ আর ইফালে 9 লাখ 9 4 36 হয় না নহয় 9 4 36 হয় না নহয় তো আমি কিমান টাকা পাবো লাগিছিল আজিৰ তাৰিখত আমি 1000 কোটি টাকা পাবো লাগিছিল কিন্তু আজি ভারত সরকারে আমার MP বিলাকে যোগ্যতা না থাকার কারণে আজি আমার MP বিলাকৰ মাত মাতিব না জানার কারণে আমি এই সরকারি পৰা ভারত সরকারের পৰা পাব লগা টাকা কিনিৰ পৰা আমি আজি বঞ্চিত হব লগা হল दा जों गैला 150 কোটি 200 কোটি मोननांगौमोन कार्बि आंलंनि मानसिफोरखौ नायनानै जितु हरदों बेखौ नायोब्ला जों 1000 कोटी मोननांगौमोन दा 60 कोटिल' माबा खामानि जागोनसो लामा दोंसेखौनो बानायनो हाया रायजोफोर बेबादि लिडारफोरखौ दोनबाय थाबा माबा जाथिया थांगोन नामा এনেকুৱা নেতা কিবা আমাৰ জাতিবিলাক জীয়াই থাকিব নেকি আমাৰ কিবা উন্নতি হ'ব নেকি এইবিলাক কথা আমি বুজিব লাগিব আজি অসম চৰকাৰৰ বাজেটটো চাওক এই আমাৰ অসম চৰকাৰে আজি ডিমা হাছাওত অকল ৰাস্তা নিৰ্মাণৰ কাৰণে আজি 3875 কোটি টাকা আবণ্টন দিছে কিন্তু আমাক 40টা ডিপাৰ্টমেণ্ট চাবৰ কাৰণে মাত্ৰ 843 কোটি টকা তো আজি অসম চৰকাৰেও আমাক মাহি আয়ৰ চুকুৰি চাই আছে ডিমা বাতুলি নজৰजों नायदों आरो मालाय ডিমা হাছাওआव 3875 কোটি হरबाय लामा बानायनो थाखाय खालि लामा बानायनो थाखाय কিন্তু বিটিসিआव 40টা ডিপার্টমেন্ট চালাयनो 843 কোটিल' होमबा बिमा बाथुलनि नोजोरजों नायनाय नंगौना नङा बेलाय बिदिबा बोरै जों उन्नति जानांगौ दा ओंखायनो बेबादि मानसिफोरखौ जों जेब्लानाखि गाज्रिनिफ्राय बोख्लायनो हाया अब्लासिम बिटिसिआ डेभेलप जानाय नङा जोंनि सेंग्रा सिख्लाफ्रा MA BA पास जानानै गोदाव सोराव जाजोबगोन आरो मालाय गोदाव सोराव जाजोबगोन ओंखायनो हाग्रामा महिलार सारा होनगासिनो दङ सरकार फैनाय लोगो लोगो जोङो मोनबा গ্যারান্টি होदों रायजो राजाफोरनो सरकार আহা লগে লগে আমি আপোনালোকক 5টা গ্যারান্টি দিছো सरकार আহিলে 5টা কাম কৰিব বেছি কাম নকৰো আমি 5টাই কৰিম প্ৰমোদ বড়ো নিচিনা ভিজন ডকুমেণ্টত 126টা ভিজন ডকুমেণ্ট তাৰ ইমান কৰিব নাওয়াৰে মানুহ এই পাগলৰ নিচিনা মানুহ পাগল নাখায় কি ছাগল নাখায় কি এইটো হয় না নহয় প্ৰমোদ বড়োৱে কি কৈছিল আজি ইন্টাৰভিউ পাতিম আজি চাকৰি দিম আজি ৰিজাল্ট দিম এনেকুৱা কৈছে না নাই কৈছিল না নাই এই পাগল নাকৈ কি ছাগল নাকৈ কি ইটোৱে ইমান পাই নেকি আজি ইমান চাকৰি আজি এপ্লাই কৰিছে 48000 যুৱ যুৱতীসকলে আজি চাকৰি এপ্লাই কৰিছে
আজি এই 48,000 এই এপ্লিকেণ্ট যা দৰখাস্তকাৰী এখেতসকলৰ পৰীক্ষা চাবৰ কাৰণে কি এদিনত পায় নেকি হা এদিনত পাব 1 ঘণ্টাত পাব 2 ঘণ্টাত পাব তাৰে তাৰ মূৰত মুখত যি আহি এইবিলাকে কৰে মুখত মিঠা মিঠা কথা ইলেকশ্যনৰ কথা চবতকে মিঠা এইটো হয় না নহয় সব দিব পাৰে ইলেকশ্যনৰ ভাষণত হয় না নহয় কিন্তু দিয়া সময়ত দায় হৈ আছে হ'ব 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 এনেকাই হৈ থাকে হয় না নহয় তো ইয়াৰ কাৰণে হাগ্ৰামা ছাৰে 5টা গ্যাৰেণ্টি দিছে প্ৰথম গ্যাৰেণ্টিটো হ'ল মাটিৰ পাট্টা দিয়া যেটো প্ৰমোদ বড়ো উচ্ছেদ কৰি আছে আজিৰ মাটিৰ পাট্টা দিয়াৰ নামত 1 বিঘা 2 বিঘা মাটি দিছে মাত্ৰ এই জংগলৰ মাটি 1 বিঘা 2 বিঘা লৈ কিবা লাভ হ'ব নেকি बे हाग्रायाव थानानै बे दिनै बिगासे हाजों माबा एरैनो हा मोनजोबखोना मोनजोबदिया मोनबाय खाग्लाबादाना मोनजोबबाय ना बाखि दंबावो मोनजोबबाय नामा ना मोनजोबबाय नङा होमबा सोर होआमोनलाय हाखौलाय हाग्रामा महिलारि होदों नङा होमबा আমার প্রমাণ আছে কোনবা যদি 10 বিঘা দখল করেছে 10 বিঘাই দিছে কিন্তু হাগ্রামা होनाय बादि प्रमोद बरुवा खालामाखै दाख्लि लाइमुथियाव होदों दाख्लि खैला मैलायाव होदों दाख्लि बहाबा फटबजरायाव होदलाबायदों बावखुंग्रियाव हैदलाबायदों बिगासे बिगानै हा होदलाबायदों आरो माने ओरैनो मोखां सुसानो आन्था लेन्ड पजेसन सार्टिफिकेट होदों किन्तु हाग्रामाया 12 बिगा जायफ्रा दखल खालामदों 12 बिगाखौनो होदों दा हादानाव रायजोना बिगासेजों खामानि जागोनसै हो बहा न' लुगोन बहा थादुन गायगोन बहा माइ गायगोन बहा गय गायगोन बहा थागोन मानसियालाय दा जास्ट ओरैनो बे देखायफ्लानाय आरो बे देखाबा आरोखि बे ओंखायनो আমার বিপিএফ সরকারের আহা লগে লগে আপনাদের জোট আছে তেনেকেই থাকিবলৈ সুবিধা দিব মাটি সব জরিপ হব জরিপ হওয়ার পিছত মাটির পাট্টা দিয়া ব্যবস্থা করিব 1 নাম্বার গ্যারেন্টি 2 নাম্বার গ্যারেন্টি হল আমার যুব যুবতী সকলের কারণে আমি 100 কোটি টাকা বাজেট করিছো এই বাজেটর দ্বারাই আমার যুবক সকলক যুবতী সকলক আমি 5 লাখ টাকাকে দিম আর আমার যুবসকলে যুবতী সকলে এই টকাটো লৈ পেলাই বিজনেস আৰম্ভ কৰিব লাগে নিজৰ ভৰিত থিয় হ'ব লাগে নিজে আত্মনিৰ্ভৰ হ'ব লাগে সেলফ এমপ্লয়েড আত্মনিৰ্ভৰ হ'ব লাগে তো ইয়াৰ কাৰণে এই ব্যৱস্থাটো কৰিছো আমাৰ যুৱবিলাকে এটা সুবিধা পাব যিসকল চাকৰি পোৱা নাই আৰু লগতে এটা ভাল খবৰ আছে বিটিসিত 2003 পৰা যিসকল চাকৰি কৰিছে 2025 পৰা 30 লৈকে 25,000 পৰা 30,000 চাকৰিয়াৰ ৰিটায়াৰ হ'বলৈ গৈ আছে তো ইয়াত আমাৰ যুৱসকলে চাকৰি পাব প্ৰমোদ বড়ো নিচিনা আমি বাহিৰৰ পৰা মানুহ লৈ আহি চাকৰি নিদিম এই বিটিসিত যিসকল যুৱ যুৱতী আছে একেসকলকে আমি চাকৰি দিয়াৰ ব্যৱস্থা কৰিম 100% জব গ্যাৰেণ্টি হ'ব আমাৰ বিটিসি অঞ্চলৰ যুৱ যুৱতীৰ কাৰণে 100% আমি বিটিসিৰ বাহিৰৰ মানুহবিলাকে নিদিম এই 25,000 চাকৰিটো তো লাগে না নাই আমাৰ যুৱসকলক লাগে না নাই আমার যুৱসকলক লাগিব তো লাগিব যদি আপোনালোকে কাম কৰক আজিৰ পৰাই কাম কৰক দিনে ৰাতে মাত্ৰ 30টা দিন বাকি আছে যদি 20-25 যদি দিয়ে বা কালি পুৰুহে যদি তাৰিখ ঘোষণা কৰে আমাৰ হাতত মাত্ৰ 1 মাহ থাকিব বা 1 মাস 10 দিন থাকিব পাৰে তো এই 1 মাহৰ ভিতৰত আমার যুৱকবিলাকে একেবাৰে লাগি যাওক কাম কৰক জান প্ৰাণ দি হলেও কাম কৰক যেনে তেনে হলেও আমি হাগ্ৰামা মহিলাৰিক জিকাব লাগিব সরকার বনাব লাগিব নহলে আগৰ নিচিনা একেসকলে আকৌ যদি হানিমুনত যায় আমার বিপদ হ'ব সান্তালিৰ বিপদ হ'ব রাজবংশীৰ বিপদ হ'ব বড়ো জাতিৰ বিপদ হ'ব বেঙ্গলী সকলৰ বিপদ হ'ব সব জাতি জনগোষ্ঠীৰ বিপদ আহি আছে তো বিপদটো আমি দেখি পেলাই প্ৰতিৰোধ কৰাৰ মানে প্ৰচেষ্টাটো আমি চলাব লাগিব তো এই আমার 100 কোটি টাকা বাজেট আর 40 কোটি টাকা বাজেট আমার যুৱসকলৰ কাৰণে মহিলাসকলৰ কাৰণে যিসকল সেলফ হেল্প গ্ৰুপ আছে মহিলা সেলফ হেল্প গ্ৰুপ এই সেলফ হেল্প গ্ৰুপৰ কাৰণে প্ৰতিটো সমষ্টিত 1 কোটি 5 বছৰত 5 কোটি টাকা আপোনালোকক দিয়া হ'ব যাতে আমাৰ মহিলা সেলফ হেল্প গ্ৰুপ 1 লাখৰ পৰা 1.5 লাখ টাকা যাতে পাব পাৰে যাতে আত্মনিৰ্ভৰ মানে স্বাৱলম্বী হ'ব পাৰে আৰ্থিকভাৱে এইখিনি ব্যৱস্থা কৰা হ'ব লাগে না নাই আপোনালোকক লাগিব বাইদেউ লাগিব তো না প্ৰমোদ বড়ো 75,000 আজিলৈকে বিশ্বাস কৰে নেকি হুপুনত পাইছে না ক'তবা পাইছে সিবাঙাवसो मोनदों नङा होमबा নাই হুপুনত পাইছে আজি প্ৰকৃততে আমি পোৱা নাই তো এনেকুৱা কাম আমি নকৰোঁ হাগ্ৰামা ছাৰে যেটো 40 কোটি টাকা বাজেট কৰিছে ইয়াৰ দ্বাৰাই মহিলাসকলক আমি স্বাৱলম্বী কৰিম আর আমার 4 নম্বৰ গ্যাৰেণ্টি হল আমার 50 কোটি টাকা ইয়াৰ দ্বাৰাই আমার ক্ষুদ্র ক্ষুদ্র ব্যৱসায়ী আমার গরিব দুখীয়া সকলক
আমি আর্থিক অনুদান দিয়ার ব্যবস্থা করিম যি সকল আজি শাক পাচলি বিক্রি করে পিঠা দোকান করে চাউ দোকান করে হয় না নহয় চাহর দোকান করে কোনবা দখনা বিক্রি করে কোনবা কিবা কিবি বস্তু বিক্রি করে কোনবা সোনা বানিয়া কিবা কিবি মেঘালয়র সোনা বিক্রি করে কটারি বিক্রি করে কোনবা মহিলা আমার হোটেলত খাপ আজি মানে বাসন বর্তন ধোয়াই এনেকুৱা থাকে না নাই তো এখেতসকলক আমি 5,000-ৰ পৰা 50,000 আৰ্থিক অনুদান দি পেলাই এখেতসকলক বিজনেছ এখেতসকলক মানে আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে আজি এই বাজেটখন কৰা হৈছে আৰু লাষ্টত আমাৰ 10 কোটি টকাৰ বাজেট এইটো আমাৰ বৃদ্ধসকলৰ কাৰণে আমাৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে বে बैसो जानाय 7 बोसोर बारलांनाय बोराय बुरिनि थाखाय बे 10 कोटिखौ दोननाय जादों आरो मालाय जाहाथे बोरायबा बुरिबा सोरनाबा खर' सायो सिनस्रि सायो मेगन नुवा मा नुवा जायो ना जाया जायो दा बिनिखायनो बे बोराय बुरिखौ दिनै ट्रिटमेन्ट होनो थाखाय देहाखौ जोथोन लानो थाखाय 10 कोटि थाखा जाहाथे जों 5,000निफ्राय आरम्भ खालामनानै 20,000सिम थाखा बिथांमोननो थाखा होनानै बिथांमोननि देहाखौ जों मोजाङै लाखिनो हायो এই বৃদ্ধসকলক এই বয়োজ্যেষ্ঠ নাগৰিকসকলক আজি স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে স্বাস্থ্য যত্ন ল'বৰ কাৰণে 10 কোটি টকা বাজেট কৰা হৈছে ইয়াৰ দ্বাৰাই আমাৰ বয়োজ্যেষ্ঠ নাগৰিকসকলে মানে এই বুঢ়া বয়সত মানে মাথাৰ বিষ পেটৰ বিষ গাঁঠি বিষ হয় না নহয় কেতিয়াবা ভৰিবিলাক জিম পায় কিবা কিবি পায় চকুবিলাক ভালকৈ নেদেখে ইয়াৰ কাৰণে এখেতসকলক স্বাস্থ্য যত্ন কৰিবৰ কাৰণে যাতে ডক্টৰক দেখাবৰ কাৰণে ঔষধ কিনি খাবৰ কাৰণে এই 10 কোটি টকা বাজেট কৰা হৈছে ইয়াৰ দ্বাৰাই বিনি गेजेरजों जोङो बे बोराय बुरिखौ जोथोन लानो नागिरदों आरो मालाय दा बे मोनबा गेरेन्टि এই मोनबा गेरेन्टि 5টা गेरेन्टिर দ্বাৰাই আমার বিটিসি অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী 26টা জাতি জনগোষ্ঠীক আমি সেবা কৰিম আমি সহায় কৰিম এইখিনি আমার 5টা गेरेन्टि এই 5টা गेरेन्टि আমি আকলে পালন কৰিম ইয়াৰ কোনো সন্দেহ ল'ব নালাগে এইটো এটা গ্যাৰান্টি হে এইটো এটা গ্যাৰান্টি প্ৰমোদ বড়ো নিচিনা বিজন ডকুমেণ্ট নহয় কৰিলেও হ'ব নকৰিলেও হ'ব এনেকুৱা নহয় দিছ ইজ দি গ্যাৰান্টি মানে দিবই লাগিব আপোনালোকে আমাক আশীৰ্বাদ দিছে ভোট দিছে আমি আপোনালোকক দিব লাগে না নাই দিব লাগিব হয় না নহয় দিব লাগিব ইয়াৰ কাৰণে আপোনালোকক দিয়াৰ কাৰণে আমি প্ৰস্তুত হাগ্ৰামা মহিলাৰ সব জাতি জনগোষ্ঠী আমাৰ মহিলা আমাৰ যুৱ যুৱতীসকলৰ কাৰণে আত্মনিৰ্ভৰ কৰিব কাৰণে চেষ্টা চলাব আৰু প্ৰমোদ বড়ো নিচিনা আমি ফাঁকি দিয়া ব্যক্তি নহয় এইখিনি আপোনালোকে মনত ৰাখক এইখিনি আপোনালোকক অনুৰোধ কৰি মোৰ দুআষাৰ বক্তব্য ইমানতে সামৰিছো ধন্যবাদ গজন্তন খঞ্চকন জোহাৰ জয় বিপিএফ জয় বিপিএফ হাগ্ৰামা মহিলাৰ জিন্দাবাদ হাগ্ৰামা মহিলাৰ জিন্দাবাদ হাগ্ৰামা মহিলাৰ লং লিভ হাগ্ৰামা মহিলাৰ লং লিভ নাঙৰ ছবিত ভোট দিয়ক হাগ্ৰামা ছবিত ভোট দিয়ক হাগ্ৰামা মহিলাৰ ভোট দিয়ক হাগ্ৰামা মহিলাৰ জিন্দাবাদ গাঁৱে গাঁৱে নাঙল গাঁৱে গাঁৱে নাঙল ঘৰে ঘৰে হাগ্ৰামা ঘৰে ঘৰে হাগ্ৰামা ঘৰে ঘৰে হাগ্ৰামা হাগ্ৰামা মহিলাৰ জিন্দাবাদ আমার ভোট নাঙলত আমার ভোট নাঙলত আমার ভোট নাঙলত নাঙল আমাক লাগিবই